পাৰিমনে? হা সোমাই গৈছোঁ একেবাৰে মানে ৰ'ব পৰা নাই আৰু কি হৈছে আপোনাৰ? ইমান লেঠাই কৰি আহিছে যে নক'ব আৰু ছাৰ একদম মই কৈছোঁ নহয় একদম পূৰা পানী একে মানে চেলিয়াই আহিছে গম পায় নে? আজি 3 দিনেই হ'ল মানে গম পায় মানে কেনেকুৱাহে হ'ল একদম মানে ঘৰৰ ওচৰৰ মানুহে গোটেই মোক ভাত খাবলৈ মাতিলে ভাতকেইটা খাবলৈ গ'লোঁ বোলো কিহে বনাইছে চেপা মাছৰ চাটনি দিয়ে মই খালোঁ একদম ৰ'বই নমাকে খপা দিহে ৰাখিছোঁ মানে গৈ আছে চিক ঠিক আছে বাৰু চেপা খাইতো তোমাৰ টাইটহে হ'ব লাগিছিল নামেই চেপাৰ তুমি ঢিলাহে হৈ গৈছোন বাৰু যি কি নহওক মই তোমাক টেবলেট এটা দি দিওঁ টেবলেট এটা তুমি এতিয়া ভাত খাই দিবা কিবা এটা উপায় দিয়ক আৰু কৈছে আৰু লগতে ভীমকল ঘৰত আছে নাই ভীমকল আছে ছাৰ ভীমকল ঘৰতে আছে ভীমকল পাৰিলে তুমি পুৰা খাই দিবা 3-4টা মান ভীমকল খালে আকৌ জানো টাইট বেছি হয় তেতিয়া আকৌ কি হ'ব বেছি টাইট হৈ গ'লে দিগদাৰ হ'ব নহয় নোলালে কি হ'ব নহয় ভীমকলকেইটা খালে তোমাৰ এতিয়া ঢিলা হৈ আছে ন পুৰাটো চেলিয়াই গৈ আছে তুমি এতিয়া টাইট হ'বতো লাগিব ন টাইট হ'বলৈ তুমি ভীমকল খোৱা তেতিয়া মানে 4-5টা আজি খাই দিয়া কাইলৈ লেট্ৰিনটো চোৱা যদি বেছি টাইট হয় তুমি চিন্তা নকৰিবা পাইপ আছে মই পাইপৰ ব্যৱস্থা মানে কৰি দিম ওলোৱা ব্যৱস্থাটো দেই তুমি চিন্তা নকৰিবা এতিয়া মই 10টামান লিখি দিওঁ তুমি এতিয়া এটা খাই দিবা আৰু ৰাতি শোৱাৰ পিছত এটা খাই দিবা আৰু মানে তোমাৰ যদি আৰু কালিতো চোৱা পৰহিলা আকৌ আহি যাবা যদি অসুবিধা হয় ঠিক আছে মই 10টা তোমাক লিখি দিছোঁ এইটো লোৱা ঠিক আছে ছাৰ মই ঔষধটো লৈছোঁ বাৰু কাইলৈ আহিবা যদি অসুবিধা হয় কাইলৈ আহি যাবা ঠিক আছে বাৰু আজি মই চাওঁ যদি ভাল হয় তেতিয়াহ'লে ভালে নহ'লে কেনে মই যাওঁ কৃষ্ণ লাহে লাহে পাতিব কটি ফাটি যাব যাওঁ দিয়ক নমস্কাৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা লাগিছে এইটো জনাব কাৰণ ভিডিঅ'টো ইমান চাগে ভাল নহৈছে আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু বেয়া লাগিলেও কমেণ্ট বক্স আছে কমেণ্ট বক্সত জনাই দিব তো আজিলৈ এৰিছোঁ আৰু আগলৈ এনেকৈ ভিডিঅ' পাই থাকিব হ'লেও অলপ দেৰি হ'ব কাৰণ নিজে অকলে কৰিব লাগে অকলে বহুতখিনি কষ্ট হয় তো সেইকাৰণে আপোনালোকৰ মানে অকণমান লেট কৰি হ'লেও ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম তো আজিলৈ এৰিছোঁ জয় অসম কৃষ্ণ